কি সুন্দৰ বিল্ডিং হৈ গ'ল। আমি আগতে পঢ়াওঁতে ইমান ডাঙৰ বিল্ডিং নাছিল কিন্তু। দিছ ইজ ৰিয়েল সৰস্বতী, য'ত মানুহবিলাক সেৱা কৰি আছে। আৰু এইগিলাখন হৈছে গুড মৰ্ণিং। মই জানামতেতো আজি বোলে সৰস্বতী পূজা, কিন্তু সৰস্বতী পূজা আমাৰ কাৰণে নহয় একচুৱেলি। সৰস্বতী পূজা ইনডাইৰেক্টলি ভেলেণ্টাইন ডে বা নহ'লে বিউটি কণ্টেষ্ট এনেকুৱা টাইপৰ। সৰস্বতী পূজা নট অনলি সৰস্বতী পূজা, মানে আছামত আৰু বিউটি কণ্টেষ্ট বুলিও ক'ব পাৰি, ভেলেণ্টাইন ডে বুলিও ক'ব পাৰি হা। সৰস্বতী পূজাটো খুব মানে ডিফাৰেণ্ট হৈ গৈছে। গুগলত চাৰ্চ কৰি চাবিচোন, বেংগলোৰৰ সৰস্বতী পূজা, দিল্লী, মুম্বাই, অনলি সৰস্বতীৰ ফটো দেখা পাবি। আৰু আমাৰ অসমৰ সৰস্বতী পূজা বুলি গুগলত চাৰ্চ কৰিবিচোন, অকল আফি চলিৰ ফটো, বেলেগ বেলেগ ডিফাৰেণ্ট টাইপছ অফ আফি। তো আৰু তো আমাৰ এনেকুৱা বিশেষ কোনো সৰস্বতী পূজা নাই। কিন্তু হ'লেও মানে মানুহবিলাক যিহেতুকে ইমান ধুনীয়াকৈ আছে, আমি ধুনীয়া নোহোৱাকৈ থাকিব নোৱাৰা। আহিলোঁ, অলপ দাড়ি চুলি কাটলোঁ, মুখত অলপ কিবা ক'ত দিলে নামটো নাজানো জগা, কিবা এটা ক'ত দিলে আৰু 500 মান টকা লৈছে। খুব কিবা ঘূৰি ঘূৰি ফেচ ৱাছ টাইপ আৰু মানে ফেচ ৱাছ টাইপ নহয়, নাম ইমান নাজানো, ফেচটো ৱাছ কৰি দিছে আৰু ভালকৈ বাছ সেইটোৱে। বাকী হা তেজ উলচি বোলে, খুন হৈ গ'ল ৰাতিপুৱাৰ পৰাই চুলি দাড়ি কাটাতে। পিছে দেখাই আছোঁ আৰু আমাৰ গাঁৱতে আছে এখন পূজা। আৰু আনফৰ্চুনেটলি মই পূজাখন আজি বুলি গম পোৱা নাছিলোঁ। মা কচম, মই কালি বুলি ভাবি আছিলোঁ। তইতো মোৰ ডাঙৰ মিষ্টেক ফাৰ্ষ্ট টাইম, যিহেতুকে বি এও পাছ কৰি উঠিলোঁ এইবাৰ, তো কলেজ যাব লগা তো সেনেকুৱা নাই। হ'লেও অকণমান চকৰি টকৰি যাম আৰু গম পাই। তই এতিয়া ঘৰত যাওঁ, যাই পেলাই অলপমান গা চা ধুই পেলাই আকৌ ওলাই আহিম বিউটি কণ্টেষ্ট চাবৰ কাৰণে। তো এতিয়াহে ভাল লাগব, ধুনীয়াকৈ গা চা ধুই পূৰা অলপ পিন্ধি আহিছোঁ। কিন্তু কথাটো কি, অলৰেডি 1 বাজিয়ে গ'ল, হয়তো আমাৰ বহুত দেৰি হৈয়ে গ'ল। তো উপায়টো নাই নেকি যোগা চলি, কিন্তু পূৰা পিকপাত আহিছে কিন্তু। এই সৰস্বতী তো আহিলোঁ যেনিবা। এতিয়া জগাৰো টেনশ্যন লাগছি, কোনো চিনাকি নাই। এইফালে পূজা চলি আছে, সেইটো পুলক ছাৰ। টেনশ্যনটো মোৰো লাগছে, কাৰণ মইতো এটা কাকো চিনি নাপাওঁ, কমচে কম জগা হাতেতো চিনি পায়। কিন্তু সি মানে লগৰবিলাক এতিয়া ফোনহে কৰিব ধৰিছে, চিনাকি কোনো নাই। অ' ৰবা কি কেছ যাওঁৱে নেকি ইয়াৰ পৰাই, লাজ লগা হৈছে আৰু খালি আপি গিলে আছে। মানুহ কম আছে অলপ। আৰু এবাৰ যাওঁৱে নেকি বংশৰ হাইস্কুল। বাই বাই দিলোঁ, কাৰণ এতিয়া আহিছোঁ দেখা পালোঁ চব ৰাস্তাত আছে, বেছিভাগ ৰাস্তাত আছে, কিন্তু স্কুলৰ ভিতৰত নাই কোনো। তো সেইকাৰণে ইয়াৰ পৰাই যায় SBMSত যাওঁ ভাল, অলপ মেচিয়ৰ মানুহ লগ পাম, মানে এটলিষ্ট আমাৰ লগৰ নিচিনা মানুহটো লগ পাম। বেলেগ নাপালেও আমাৰ লগৰখিনি লগ পাম SBMSত। বস্ত্ৰ নগৰী শুৱালকুছিলৈ আদৰণি। ইয়াৰ পৰা আৰু বেছি যাব নাংগে, অলপমান টাইম গেলি পাই যাম SBMS কলেজ। ৱেলকাম টু SBMS কলেজ। এতিয়াই ভাল লাগব। অ' মাই গড, অ' মাই গড, অ' মাই গড। মানে ইমান এক্সাইটেড কিয় হৈছোঁ গম নাপাওঁ। না কোনোবা আপি আমাক চাচি, না আমিতো চাইছোঁ, কিন্তু আমাকতো কোনো চোৱা নাই। কিন্তু তাৰে পিছতো ইমান বেছি এক্সাইটমেণ্ট কিহৰ মানে আই ডোন্ট নো। কিন্তু এটা কাৰণতে মানে সৰস্বতী পূজা চাব বাহিৰত ওলাই আহিব মন নাযায়। এই যি জোৰা জুৰি যে, মানে কোনো এটা আপিক ছিংগেল খোজকাঢ়ি যাই থকা দেখা নাপাওঁ, কোনো এটা আপাক দেখা নাপাওঁ, খালি স্কুটি বাইক যিহেতুতে নহওক, খালি এটা পিছফালে আপি। চালা আমাৰ এই জীৱনটো এনেকৈ যাব নেকি। আজি এটা কথা ভাবছোঁ, এই ৰহ কেমেৰাটো কিবা বগা বগা হৈছে। আজি এটা কথা ভাবছোঁ, এনেকৈ জগা আৰু মই সৰস্বতী পূজা চাব অহাতকৈ এনেকৈ এই মানুহটোৰ নিচিনা যদি পানী পুৰিৰ দোকান দিলোঁ কোনোবা এখন কলেজ বা স্কুলৰ সন্মুখত, মা কচম কৈছোঁ গোটেই বছৰটোৰ ইনকাম আজি হ'ল অনলাইন না কৈছোঁ জগা, আজি গেৰাণ্টি হ'ল। আছে আছে, ইয়াতে আছে, ইয়াতে আছে, ইয়াতে মানুহো আছে, সৰস্বতীও আছে। আনফৰ্চুনেটলি একলা একলাকে বহি আছে, যদিও আমি কথা পাতিব নোৱাৰোঁ, কিন্তু আছে। যিখিনি এক্সপেক্ট কৰিছিলোঁ, অঁ ছাৰ, যিখিনি এক্সপেক্ট কৰিছিলোঁ সেইখিনি আছে। ভাল লাগছে একে আকাশকো লগ পালোঁ। এটা ফটো উঠবাক লাগে আপি চাই দি। দিছ ইজ ৰিয়েল সৰস্বতী, য'ত মানুহবিলাক সেৱা কৰি আছে। আৰু এইগিলাখন হৈছে মানুহৰ সৰস্বতী। এতিয়া আমি যাই আছোঁ মানে SBMSৰ পৰা ওলালোঁ, তাতেও মানে ইমান এটা সাজ নালাগিল, কাৰণ তাতে SBMSত মানে মোৰ চিনাকি নাই না কোনো।
মই তাৰমানে জীৱনত প্ৰথমবাৰ স্কুলত নাম লগাইছিলোঁ যে 5 বছৰ হ'লেহে স্কুলত নাম লগাই দিয়ে শংকৰদেৱ শিশু বিদ্যা নিকেতন। শংকৰদেৱ শিশু বিদ্যা নিকেতন মোৰ কাৰণে নট অনলি এখন সৰু স্কুল, এখনত মোৰ স্মৃতি জড়িত হৈ আছে। শংকৰদেৱ শিশু বিদ্যা নিকেতন একবাৰ ভিতৰত যাওঁ, মানে ভাল লাগে কিবা এটা যে এতিয়া মোৰ 23 হ'ল এজ, তো মই 3 বছৰমান থাকোঁতে ইয়াতে নাম লগাইছিলোঁ। 3 বছৰমানে পঢ়িছিলোঁ, 2-3 বছৰমান, কিন্তু 20 বছৰমানৰ মূৰত মই ইয়াতে ভাল লাগে কিবা এটা। আছে মানুহ আছে, ধেৰ মানুহ, আৰু এখনতে একচুৱেলি ভাল লাগছে আহি পেলাই। চাৰিওফালে মানুহ আৰু মানুহ, চাৰিওফালে মানুহ। কি সুন্দৰ বিল্ডিং হৈ গ'ল। আমি আগতে পঢ়াওঁতে ইমান ডাঙৰ বিল্ডিং নাছিল কিন্তু। এই আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন। তো আহি পালোঁ এতিয়া ঘৰ, গতিকে এই আছিল আজিৰ সৰস্বতী পূজা। বিশেষ এনেকুৱা মানে একো দেখাও নাই, কাৰণ কি দেখাম আৰু সেই সৰস্বতী যাৰ লগত তাই তাৰ, আমাৰ নাই একো নাই, গতিকে এনেই আৰু জাষ্ট দে আৰু পূজা আৰু দে।